22 লাখ পৰিয়ালে আজি অৰুণোদয় আঁচনি পাইছে। আমিতো ভাবি আছো যে অৰুণোদয় আঁচনিত যিমানবিলাক দুখীয়া মানুহে পোৱা নাই, অহা দিনবিলাকত আমি দুখীয়া মানুহবিলাক প্ৰত্যেকগৰাকী দুখীয়া মানুহক আমি অৰুণোদয় আঁচনি দিয়াৰ বাবে আমি সিদ্ধান্ত লৈছো। ডেকা ল'ৰাসকলৰ কাৰণে স্বয়ম আঁচনি আৰম্ভ হ'ল। আমাৰ ছোৱালীসকলে বিয়া হ'বলে 1 তোলা সোণৰ কাৰণে অৰুন্ধতী আঁচনি আৰম্ভ হ'ল। আৰু আজি আমি চাওঁতে অৰুণোদয়ৰ দৰে বিশাল আৰু ব্যাপক আঁচনিও আমি অসমত আৰম্ভ কৰিলো। আজি যদি মোৰ ঘৰত বিধৱা মাতৃ আছে, বিধৱা ভণ্টি আছে, বিধৱা বাইদেউ আছে, মোৰ ঘৰত যদি দিব্যাংগজন আছে, মোৰ ঘৰত যদি বিয়া নোহোৱা ছোৱালী এজনী আছে, বা স্বামীৰ ঘৰৰ পৰা যদি কোনোবা মহিলা পিতৃৰ ঘৰলৈকে উভতি আহিছে, তেনেকুৱা পৰিয়ালক আমি অৰুণোদয় আঁচনি দিয়া আৰম্ভ কৰিছিলো। 22 লাখ পৰিয়ালে আজি অৰুণোদয় আঁচনি পাইছে। আমিতো ভাবি আছো যে অৰুণোদয় আঁচনিত যিমানবিলাক দুখীয়া মানুহে পোৱা নাই, অহা দিনবিলাকত আমি দুখীয়া মানুহবিলাক প্ৰত্যেকগৰাকী দুখীয়া মানুহক আমি অৰুণোদয় আঁচনি দিয়াৰ বাবে আমি সিদ্ধান্ত লৈছো। এতিয়া আমি অৰুণোদয়ত 830 টকাকৈ দি আছো। এইবাৰ মোৰ বাজেটত কৈছো যে পৰ্যায়ক্ৰমে লাহে লাহে বছৰত বঢ়াই লৈ গৈ আমি অৰুণোদয় আঁচনিৰ নামত 3000 টকাকৈ আমি মানুহৰ পৰিয়ালত দিম। সেই ধৰণে আজি আমি সিদ্ধান্ত লৈছো। আজি যদি